চৰকাৰে বন্ধ কৰি থৈছে কোনে পঠিয়ালে আপোনাক কোনে পঠিয়াইছে আপোনাক চৰকাৰেতো বন্ধ কৰিছে যে ডিচিয়ে বন্ধ কৰি থৈছে এইটো ভুল একো নাই বৰ ডাঙৰ ভুল কৰিছে একদম ডাঙৰ ভুল কৰিছে এইবোৰ চাউল কাৰ্ড লৈ পিনে এইবোৰ ষ্টাম্প পেড এইবিলাক লৈ ৰখাই নিব নোৱাৰিব চব জব্দ কৰি পুলিচ আহি আছে পলাইছে কেলে আপুনি পলাইছে কেলে কেলে নকৰিম আপুনি কেলে ভুল কৰিছে মানুহক কেনেকে আগুৱা বহিছে কেলে যদি ইমান দিন দিব লাগিছিলে আগতে দিব লাগিছিলে আপুনি অৰুণোদয় এতিয়া পলাইছে কেলে পলাব নোৱাৰিব আপুনি পলালে নহ'ব চাবি লৈ এইখন বাইকৰ নম্বৰ গাঁৱৰ মানুহ আপোনালোকে সুবিধা কেলে কৰি দিয়া নাছিলে ইমান দিন সুবিধা কেলে কৰি দিয়া নাছিলে ইমান দিন এনেকুৱা বেয়া কাম কৰিবলৈ নাহিব দেই একদম পলাইছে চক চেনিয়াম চেতিয়া অৰুণোদয় ফৰ্ম বৰ্তমান অসম চৰকাৰে বা যোৰহাট লোকসভাৰ সমষ্টিৰ শাসকীয় পক্ষই বৰ্তমান সময়ত গাঁৱে ভূঞে যি ভোটৰ নামত অৰুণোদয় ফৰ্ম বিলাই ৰাইজক যি ভোট আদায় কৰিব বিচাৰিছে আজি তাৰে প্ৰমাণ পোৱা গৈছে সোণাৰী বিধানসভা সমষ্টিৰ হৰিদেৱ পঞ্চায়তৰ আজি কানুগাঁও আৰু লেকান পথাৰ ৱাৰ্ডত চেনিয়াম চেতিয়া নামৰ এজন ব্যক্তিয়ে মানুহৰ ঘৰত আহি অৰুণোদয়ৰ নামত ভোট ভিক্ষা মাগিছিলে ইতিমধ্যে আমি ৰাইজে ইয়াৰ কৰায়ত্ব কৰিছোঁ আৰু এই ফৰ্মসমূহ আপোনালোকে ইতিমধ্যে দেখা পাইছে ৰাইজে জব্দ কৰি দিছে এটা অতি পৰিতাপৰ বিষয় বৰ্তমান সময়ত আমাৰ অসমৰ যিখন শাসকীয় পক্ষই যিমানেই দম্ভালি মাৰি থাকক কিয় যে আমি নিকাভাৱে আমি নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছোঁ বা যি নিৰ্বাচন আয়োগে যি নিকাভাৱে নিৰ্বাচনটো আয়োজন কৰিব বিচাৰিছে কিন্তু বৰ্তমান সময়ত এই বিজেপিৰ দলৰ যি হাংগু পাংগু নেতাই বৰ্তমান সময়ত জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতিয়ে ভোট আদায় কৰিব বিচাৰিছে বৰ্তমান সময়ত আমি সকলোৱে জানো ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ যি জাননী ইতিমধ্যে জাৰি কৰা হৈছে কোড অফ কণ্ডাক্ট লগোৱা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আজি এই ফৰ্মবোৰ গাঁৱে বিলাব বিচাৰিছে এটা কাৰণে বিলাইছে বৰ্তমান সময়ত যোৰহাট লোকসভা সমষ্টিত তেওঁলোকক ভোট লাগে ভোট কি ধৰণে গাঁও দুখীয়া মানুহৰ পৰা যিসকল অশিক্ষিত মানুহৰ পৰা কেনেধৰণে ভোটবিলাক লৈ আকৌ পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে তাৰ নামি পৰিছে।